ছাৰ নমস্কাৰ আহক দেচোন বহিছোঁ গৈছোঁ ছাৰ কালি যে তোক মই লেচন এটা লিখিব দিছিলোঁ টেনশ্যনৰ ওপৰত লিখিলি না ছাৰ লিখি থৈছোঁ তে পঢ়ি শুনা ছাৰ টেনশ্যন ছাৰ ধৰি লওক গাড়ীখন লৈ আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল হঠাৎ এজনী মাইকী মানুহে আপোনাক লিফ্ট বিচাৰিলে আপুনি লিফ্ট দিলে হঠাৎ মাইকী মানুহগৰাকী অসুস্থ হ'ল আপুনি তেওঁক হস্পিটেললৈ লৈ গ'ল তাৰপিছত ডক্টৰে আহি ওলাই আহি আপুনি ক'লে যে আপুনি দেউতাক হ'ব ওলাইছে আৰম্ভ হৈ গ'ল ছাৰ টেনশ্যন আপুনি শপত খাই ক'লে যে আপুনি তেওঁ স্বামী নহয় মানুহজনীয়ে বহুত জোৰ দি ক'লে যে আপুনি তেখেতৰ স্বামী হয় তাৰপিছত হস্পিটেলত পুলিচ আহিল পুলিচ আহি আপোনাৰ DNA টেষ্ট হ'ল মেডিকেল চেকআপ হ'ল তাৰপৰা গম পোৱা গ'ল যে আপুনি কোনোদিনে দেউতাক হ'ব নোৱাৰে আৰু বাঢ়ি গ'ল টেনশ্যন তাৰপিছত ছাৰ আপুনি বাহিৰলৈ ওলাই গ'ল বাহিৰলৈ গৈ আপুনি মৰে ক'ৰবালৈ হাত দি ভাবিলে ঘৰত যে মোৰ 2টা সন্তান আছে সেই 2টা কাৰণ আৰু টেনশ্যন